हेलो फ्रेंड्स की खबर आपनालोकर आशा करिछु सकलोৱে ভালে আছে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' আপোনালোক সকলোকে জনাইছো স্বাগতম আৰু আজি একদম বহুত দিনৰ মূৰত মানে ভিডিঅ' লৈ আহিছো আজি 4 তাৰিখ 4 ছেপ্টেম্বৰ আজি মই তিনিখানকে অৰ্ডাৰ পাইছো কেকৰ তো ভাবিলো আপোনালোকক দেখুৱাম মই কেনেদৰে কেক বনাও গটিখিনি নেদেখুৱালেও অলপকে দেখুৱাম আৰু তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে এয়া চাওক মানে গটিখিনি ৰেডি কৰি লৈছো এতিয়া খালি বনাব লাগে আইচিং করতে আজি বহুত দেৰি হৈ যাব কাৰণ তিনিখনকে এখনো নহয় তো চাই থাকিব ভিডিঅ'টো এতিয়া বেক কৰা হৈ গল আৰু ভাত পানী খাই ললো যেহেতু ৰাতি দেৰি হ'ব তো ভাতখিনি খাই ললো আগতে আৰু অলপমান ৰেষ্ট লৈ লৈছো ইয়াৰ পিছতে আইচিং কৰিম আৰু আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এই আছাক এখন 1 কেজিৰ হ'ব এয়া এখন এতিয়া বনাম তাৰ পাছত এখন আছে হাফ কেজিৰ আৰু এখন আছে হাফ কেজিৰ তিনিখন কেক আছে অহাকালিৰ তো এয়া চাওক এয়া চাওক মই এই ফুটাডালটি তিনিটা লেয়াৰত ধুনীয়াকৈ কাটি ললোঁ আৰু কেকখন চাওক কিমান স্পঞ্জি হৈছে আৰু এয়া বঢ়িয়াকৈ কাটি ললোঁ এতিয়া আমি গটিখন কাটি লৈ কেনে আইচিং কৰিম চাওক এবাৰ মই এইটো ক্ৰীম ইউজ কৰিম স্নো হুইপ বেলেগবাৰ মই মানে ডিলাইট ক্ৰীমটো ইউজ কৰোঁ এবাৰ এইটো কৰিব লগা হ'ল কাৰণ ডিলাইট ক্ৰীমটো দোকানত নাছিল তাৰ কাৰণে আৰু আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপোনালোকে গৰমৰ দিনত কেক বনায় এনেদৰে এটা পাত্ৰত ঠাণ্ডা পানী ফ্ৰিজৰ পানী আৰু এয়া আইচ কিউব ল'ব তেতিয়া মানে ক্ৰীমখিনি মেল্ট হৈ নাযাব আৰু মই এনেদৰে কৰি লৈছোঁ এয়া ইফালে এইটো গামলাত মানে ফেটিম ক্ৰীমখিনি তো চাই থাকিব আৰু এয়া চাওক মই এই কাপটো দি মানে 2 কাপ এনেদৰে লৈছোঁ আৰু এটা কথা আপোনালোকে মন কৰিব যেতিয়া আপোনালোকে ক্ৰীমখিনি ফেটিব তেতিয়া মানে একদম লিকুইড ফৰ্মত থাকে যেনে এয়া চাওক ইয়াতে দখৰা হৈ আছে এইবিলাক অলপমান গলিব দিব লাগিব তাৰ পাছত এইখিনি আমি ব্লেন্ড কৰি ল'ম আৰু এয়া মই এনেদৰে বহাই দিছোঁ আৰু আপোনালোকে 1 স্পীডত 2 মিনিট 3 মিনিটমান ফেটি ল'ব ফাৰ্ষ্টতে আপোনালোকে ফাৰ্ষ্টতে যেতিয়া ফেটিব ফেটাৰ আগত এনেদৰে এবাৰ লৰাই দিব মোৰ এখন হাত বন্ধ হৈ আছে তাৰ কাৰণে মই এনেকৈ দেখাব লগা হৈছে এনেদৰে লাৰি দিব অলপমান যেহেতু ভিতৰত যদি কিবা গোটা থাকে তেতিয়া সেইখিনি মানে গলি যাব আৰু তো এনেদৰে লাৰি দিব আৰু যেতিয়া এইখিনি লিকুইড ফৰ্মত আহি গ'ল এয়া চাওক একদম লিকুইড হৈ গৈছে এতিয়া এইখিনি একত দি কেনে এনেদৰে দিব 2 মিনিটমান এনেদৰে থকাৰ পিছত আপোনালোকৰ ক্ৰীমখিনি অলপমান ডাঠ হৈ আৰু যেতিয়া ক্ৰীমখিনি অলপমান ডাঠ হৈ যাব এয়া চাওক দেখিলেনে আপোনালোকে এতিয়া আপোনালোকে একদম হাই স্পীডত আপোনালোকে ফেটিব 10 মিনিটমান ফেটাৰ পিছত কেনেকুৱা হৈছে একদম মানে ঠিক হৈ গৈছে এতিয়া মই বনাব আৰম্ভ কৰিছোঁ ইয়াত তলত অলপমান হুইপ ক্ৰীম লগাই লৈছোঁ তাৰপিছত এয়া ক্ৰীম এয়া বেছ বনাই লৈ এতিয়া হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজিল 1:40 আৰু মোৰ বনাই হোৱা নাই এতিয়া এখন বনাই আছোঁ এখন লাষ্ট কেক হয় এইখন এয়া একদম অৱস্থা নোহোৱা হৈছে খানি জৈ খোলা হৈছে একদম এইখন বনালে একদম শেষ হৈ গ'ল আৰু অহাকালি আপোনালোকক গোটেইখন দেখুৱাম আজি যিহেতু একদম সময় নাই এইখন হ'লে আৰু ঘুমটি যাম বঢ়িয়াকৈ তো বনাই লওঁ এইখন এইটো দেখিছেনে এইটো হৈছে জেলটো যে দিয়ে কেকৰ ওপৰত সেইটো মই ঘৰতে নিজে বনাইছোঁ এয়া ইয়াৰ লগত কালাৰ এড কৰি কেনে দিলে হ'ল হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজিব লাহেকৈ 3টা আৰু এইহে মোৰ 3খন কেক বনোৱা কমপ্লিট হ'ল এতিয়া থৈ দিছোঁ অহাকালি আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে ক'ব আৰু এতিয়া শুই যাওঁ বহুত দেৰি হৈছে বহুত ভাগৰো লাগিছে আৰু মোৰ ৰুমৰ অৱস্থা আপোনালোকক দেখুৱাই আছে এইয়া চাওক টেবুলখন ইয়াতে আনিছিলোঁ ইয়াতে এনেদৰে থৈ দিছোঁ পিছত এইটো ঠিক কৰিম আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ এইবিলাক ওলাইছে এইবিলাক কালি ধুব লাগিব বিৰাট ডাঙৰ কাম এইটো মোৰ বাবে উপায় নাই তো কালি আপোনালোকক কেককেইখন দেখুৱাম কেনেকুৱা হৈছে ক'ব আৰু এতিয়া গুড নাইট বাই বাই আৰু এতিয়া মই 9:30 বজাত উঠি ল'লোঁ মৰ্ণিঙো হোৱা নাই কাৰণ কালি ৰাতি দেৰিকৈ শুইছিলোঁ সেইকাৰণে দেৰিকৈ উঠিছোঁ আৰু এইফালে এয়া চাওক ক্ৰীম
আজিও আৰম্ভ কৰি দিছোঁ কাৰণ এতিয়া ষ্টুডেণ্টবিলাকে নিব আহিছিল মই শুই আছিলোঁ তাৰপিছত কৈছোঁ 10 মিনিটমান পিছত আহিবা যিহেতু মই নামটো লেখা নাছিলোঁ এতিয়া নামটো লিখি কিনে আপোনালোকক গোটেইখন কেক দেখুৱাম এইখন এখন এটা মেমৰ বাৰ্থডেৰ কাৰণে স্কুলতে আছে আৰু এই দুখন এতিয়া বক্স বনাই আছোঁ এখন হৈ গ'ল এইখন দিলে হৈ গ'ল আৰু এইখন দিম এবাৰ ইয়াতে তাই দুখন হৈ গ'ল আমি পূৰা পেকিং কৰি ল'লোঁ আৰু এই আহিফালে কাটি দি কোনটা দুটা দিছিল না এতিয়া দি আহোঁ আৰু এতিয়া সিহঁত গ'ল দুখন কেক দিছিল এখন হ'ল এটা মেমৰ বাৰ্থডে আৰু এখন হ'ল টিচাৰ্ছৰ বাবে আৰু এখন আছে ইয়াতে এইয়া এইখন হ'ল টিচাৰ্ছৰ বাবে দিছে তো এতিয়া এইখনো লৈ যাব আপোনালোকক দেখুৱাই আছোঁ এইখন ভালকৈ সেইখনতো দেখুৱাই নহ'ল কেনেকুৱা বনাইছোঁ এইয়া চাওক এইখন এতিয়া সেইখন কেকৰ কাৰণে এইটো বক্সটো বনাই থওঁ এতিয়া এই নহ'লে বস্তু বনাওঁতে বহুত টাইম লাগি যায় পিছত নিব আহিব তাহোন আৰু এইকেইখন হৈছে কেককেইখন কেনেকুৱা হৈছে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে একদম সময়মতে পাই থাকে তো এটা সকলোৱে কমেণ্ট কৰি জনাব কেককেইখন কেনেকুৱা হৈছে তো আজিলৈ ইমানেই আছিল বাই বাই